নমস্কাৰ, মই চিন্ময়। আজি অন্য এটা মিনি ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। লগতে এটা কথা কওঁ, আপোনালোকে ভিডিঅ'টো চাই ফ'ল'টো মাৰি থৈ নাযায়। ফ'ল'টো মাৰিলে আমাৰো সুবিধা হয় আৰু সাহস বাঢ়ে। আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ পাছিঘাটৰ পৰা। এয়া পাছিঘাটত আমি ওলাব লৈছোঁ, 2টা বাজিছে। 2টা বজাত আমি তেলটো ভৰাই লৈছোঁ পাছিঘাটত, আৰু পাছিঘাটৰ পৰা লাহে লাহে ওলাই আহিলোঁ চিলাপথাৰলৈ বুলি। পাছিঘাটৰ আগতকৈ বহুত চেঞ্জ হৈ গ'ল। আজি 10 বছৰ আগতে আহিছিলোঁ সৰু থাকোঁতে। আহি পালোহি চিলাপথাৰ। চিলাপথাৰতে ধূপ চুপ জ্বলোৱা হৈছে আৰু আমি চাহ তাহ খাই মই এতিয়া ওপৰত শুই থাকিম। আকৌ 12টা বজাৰ পিছৰ পৰা মোৰ আকৌ ডিউটি ষ্টাৰ্ট হ'ব। চিলাপথাৰৰ পৰা ওলাই আহোঁতে দেখিলোঁ বিশাল মাৰ্কেট এখন খুলিছে। বিশাল মাৰ্কেটখনত ইমানেই ভিৰ লাগিছে, গোটেই ৰাস্তা জাম হৈ গৈছে। নতুন যে, সেইকাৰণে বহুত মানুহ হৈ গৈছে। মোৰো ডিউটি ষ্টাৰ্ট হৈ গ'ল। আজিলৈ মিনি ব্লগটো ইমানতে সামৰণি মাৰিছোঁ।